নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা বিধানৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক মই এবিধ বিশেষ ধৰণৰ আইচ কিউব বনাবলৈ শিকাম। সেই আইচ কিউববিধৰ নাম হ'ল তুলসী নিম আইচ কিউব। এই আইচ কিউবটোৰ সহায়ত আপোনালোকে পিম্পলছ, একনি আৰু বাম্পছৰ সমস্যাৰ পৰা সমাধান পাব। তেন্তে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পিম্পলছ এটা সাধাৰণ সমস্যা, যদিও বা কেতিয়াবা ই অতি জটিল ৰূপ ধাৰণ কৰে। জেনেৰেলি এটা সাধাৰণ সমস্যা, কিন্তু কেতিয়াবা ই বহুত ক্ৰনিক হৈ যায়, আৰু সেই পিম্পলছ যেতিয়া ক্ৰনিক হৈ যায় তেতিয়া তাক একনি বুলি কোৱা হয়, আৰু তেতিয়া ই জটিল ৰূপ ধাৰণ কৰে। আৰু এটা সমস্যা হ'ল বাম্পছ কপালত বা ডিঙিৰ পিছপিনে বা কেতিয়াবা পিঠিত ওলোৱা সৰু সৰু দানা বা গুটি, ইয়াকে বাম্পছ বুলি কোৱা হয়। এই বাম্পছৰ সমস্যাটো সাধাৰণতে সেইসকল ব্যক্তিৰ হয় যিসকলৰ মূৰত ডেণ্ড্ৰফ আছে। ডেণ্ড্ৰফবোৰ যেতিয়া কপালত, ডিঙিৰ পিছপিনে বা পিঠিত পৰে আৰু আমি ভালকৈ চাফা নকৰোঁ পানীৰে, তেতিয়া সেই ডেণ্ড্ৰফবোৰ তাতে লাগি ধৰে আৰু তাৰ পৰাই বাম্পছৰ বা সৰু সৰু গুটি বা দানাৰ সৃষ্টি হয়। পিম্পলছ হোৱাৰ কেইবাটাও কাৰণ আছে। আহকচোন জানো পিম্পলছৰ কি কিনো কাৰণ আছে। প্ৰথম কাৰণটো হ'ল হৰমনেল ইমবেলেঞ্চ বা হৰমনেল চেঞ্জ। এই হৰমনেল চেঞ্জ সাধাৰণতে 16 পৰা 20 বছৰৰ ভিতৰত হয় ল'ৰা ছোৱালীবিলাকৰ, আৰু এই ধৰণে হোৱা পিম্পলছবোৰ সাধাৰণতে জেনেৰেল পিম্পলছ, আৰু বয়সৰ লগে লগে এই পিম্পলছবোৰ আঁতৰ হৈ যায়, বিশেষ সমস্যা নহয়। তাৰোপৰি পিম্পলছৰ আন এটি কাৰণ হ'ল বাহিৰৰ পৰা আহি নিজৰ মুখখন ভালদৰে চাফা নকৰাৰ বাবে। বাহিৰত ধূলি মাকতি লাগি আহে, যাৰ ফলত যদি আমি মুখখন চাফা নকৰোঁ, সেই ধূলি মাকতিবোৰ আমাৰ নোম চিত্ৰৰ ভিতৰত সোমাই যায়, আৰু সিয়ে আমাৰ পিম্পল সৃষ্টি কৰে। যিসকলৰ তেলেতীয়া বা অইলী স্কিন হয়, সেইসকলৰ ক্ষেত্ৰত এই কাৰণটোৰ কাৰণে পিম্পল সাধাৰণতে হোৱা দেখা যায়। পিম্পলছৰ আন এটি কাৰণ হ'ল বহুত বেছি জাংক ফুড খোৱা। বহুত বেছি জাংক ফুড খোৱাৰ ফলত আমাৰ স্কিনখন অইলী হৈ যায়, আৰু যাৰ ফলত পিম্পলছ হ'বলৈ আৰম্ভ কৰে। কেতিয়াবা কিছুমান কছমেটিক প্ৰডাক্টছৰ ৰিয়েকশ্যনৰ ফলতো পিম্পলছ হয়, আৰু সেই ধৰণৰ ৰিয়েকশ্যন হ'লে সাধাৰণতে ডক্তৰক ভিজিট কৰিব লাগে। তেন্তে জানো হওক আজিৰ ঘৰুৱা বিধানটো কি, যিটোৱে আপোনালোকৰ পিম্পলছ, একনি বা বাম্পছৰ সমস্যাৰ পৰা আপোনালোকক মুক্ত কৰিব। এইটো এক বিশেষ ধৰণৰ আইচ কিউব, যিটোৰ নাম হ'ল নিম তুলসী আইচ কিউব। এইটো আইচ কিউব বনাবলৈ আপোনালোকক 3বিধ সামগ্ৰীৰ প্ৰয়োজন হ'ব। নাম্বাৰ 1, আপোনালোকক এমুঠি নিমপাত লাগিব। মহা নিমৰ পাত, ঘোঁৰা নিমৰ পাত নল'ব, ঘোঁৰা নিমৰ পাত বিষাক্ত হয়। আপোনালোকে ল'ব মহা নিমৰ পাত। তাৰপিছত আপোনালোকক লাগিব এমুঠি পুদিনাৰ পাত, আৰু লগতে লাগিব এমুঠি তুলসীৰ পাত। এই সকলোখিনি পাত আপোনালোকে ভালকৈ পানীৰে ধুই ল'ব, যাতে কোনো ধৰণৰ ধূলি মাকতি লাগি নাথাকে। তাৰপিছত এই পাতখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত বা খুন্দনত খুন্দি একেবাৰে পনীয়া কৰি ল'ব। যদি প্ৰয়োজন হয় এটুপ দুটুপ পানী মিলাই ল'ব, যাতে লিকুইড হৈ যায়, একেবাৰে জুচ টাইপ হৈ যায়। তাৰপিছত এই লিকুইড জুচখিনি এগিলাচ পানীৰ লগত মিক্স কৰি এটা লোহাৰ বাচন বা তামৰ বাচনত, এলুমিনিয়ামৰ বাচন নল'ব। যদি লোহাৰ বাচন বা তামৰ বাচন নাই, তেনেহ'লে আপোনালোকে ষ্টেইনলেছ ষ্টীলৰ বাচন ল'ব পাৰে। এই বাচনত লৈ 2 মিনিটৰ বাবে এই পানী আৰু জুচৰ মিশ্ৰণখিনি বইল হ'বলৈ দিব, আৰু 2 মিনিট পিছত বইল হোৱাৰ পিছত এইখিনি ঠাণ্ডা হ'বলৈ দিব। আৰু যেতিয়া একেবাৰে সম্পূৰ্ণৰূপে ঠাণ্ডা হৈ যাব, তেতিয়া এইখিনি আপোনালোকে ফ্ৰিজৰ যি আইচ ট্ৰে আছে, য'ত আপোনালোকে বৰফ বনায়, তাতে ধুনীয়াকৈ ঢালি দিব। আৰু এইখিনিত আপোনালোকে ফ্ৰিজটো অন কৰি বৰফ হ'বলৈ দিব। সম্পূৰ্ণৰূপে যেতিয়া বৰফ হৈ যাব, তেতিয়া সেই আইচ কিউববোৰ আপোনালোকে ওলাই আনিব, আৰু মুখত য'ত য'ত পিম্পল, একনি বা বাম্পছ হৈছে, গালত, কপালত বা য'ত য'ত হৈছে, তাতে গোল কৰি চাৰ্কুলাৰ মোচনত ঘূৰাই ঘূৰাই লগাব। আৰু লগোৱাৰ পিছত কিছু সময় ৰাখি থ'ব। কিছু সময় ভালকৈ লগাই ল'ব, প্ৰথমতে ঘূৰাই ঘূৰাই। যেতিয়ালৈ বৰফটো গলি নাযায় তেতিয়ালৈ লগাই থাকিব, আৰু লগোৱাৰ পিছত কিছু সময় ৰাখি থ'ব এনেদৰে মুখখন। তাৰপিছত মুখখন ভালদৰে বিশুদ্ধ পানীৰে ধুই দিব। আপোনালোকে ডেইলি কৰিব পাৰে, যিহেতু এতিয়া গৰম দিন। ঠাণ্ডা দিনত অৱশ্যে
সপ্তাহত 2-3 দিন কৰিলেও হ'ব, কিন্তু গৰম দিনত এই সমস্যাবোৰো বেছি হয়, গতিকে গৰম দিনত ৰেগুলাৰ কৰিব পাৰে। চ' এই আইচ কিউবটো ব্যৱহাৰ কৰিলে আপোনালোকৰ পিম্পলছ, একনি বা বাম্পছৰ সমস্যা অতি সোনকালে ভাল হ'ব। যদি কিবা কাৰণত বহুত বেছি ক্ৰনিক হৈ যায় এই সমস্যাবোৰ, তেনেহ'লে আপোনালোকে কোনো ডাক্তৰক নিশ্চয় ভিজিট কৰিব। চ' এইটোৱে আছিল আজিৰ ঘৰুৱা বিধান। যদি ঘৰুৱা বিধানটো ভাল পাইছে, তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সেইসকল ব্যক্তিলৈ যিসকল পিম্পলছ, একনিৰ সমস্যাত ভুগি আছে। আপোনালোকৰ ফেমিলি মেম্বাৰ্ছ, আপোনালোকৰ ফ্ৰেণ্ডছ আদিলৈ হোৱাটছএপ গ্ৰুপ, ফেচবুক পেজ বা ফেচবুক প্ৰফাইল সকলোতে শ্বেয়াৰ কৰিব পাৰিব। লগতে কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা সমস্যা বিধান, ঘৰুৱা বিধান আপোনালোকক লাগে। মই দিবলৈ নিশ্চয় চেষ্টা কৰিম। লগতে লাইক এবাৰ কৰি দিব ভিডিঅ'টো, আৰু মোৰ চেনেল ঘৰুৱা বিধানক ছাবস্ক্ৰাইব কৰিব। এই ধৰণৰ সহজ ঘৰুৱা বিধান ডেইলি পাই থাকিবলৈ। ধন্যবাদ।